হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল দীপাংকৰ ব্লগছ। আজি এটা সুন্দৰ ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। ডাউকি উমগত ৰিভাৰ স্ন'ডং ফিটিং ভিলেজক টাটা বাই বাই দি আমি এতিয়া গৈ আছোঁ ফি ফি ফলছত। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। গাইজ আমি এতিয়া গৈ আছোঁ আৰু ভাল এডোখৰ ঠাই পালে আমি তাতে বনাই মেলি খাই ল'ম বুলি ভাবিছোঁ। আমি যোৱাকালিয়ে বনাই খাম বুলি ভাবিছিলোঁ, কিন্তু স্ন'ডং ফিটং ভিলেজত বৰষুণ অহাৰ কাৰণে খোৱা নহ'ল। সাইট নহয় এইটো খালি অন দা ৱে এইটো ডাউকি যাওঁতে ৰাস্তাত পায় এইটো তো এনেকুৱা আপুনি বহুত পাব গোটেই মেঘালয়ত। এইটো তাৰমানে ৰাস্তা দি যাই থকাতে এইটো পালোঁ আমি। এয়া বন্ধুসকল দেখিব পাৰিছে, এইফালে চাওক কি সুন্দৰ ভিউ। আপোনালোকে কেনেকুৱা পাইছে জনাব। মজা তো গাইজ দেখিব পাৰিছে এই জেগাডোখৰ দৰং টুৰিষ্ট স্পট হয় আৰু আমি যোৱাকালি আছিলোঁ স্ন'ডং ফিটং ভিলেজত। চ' তাৰ পৰা ইয়াত ওচৰা ওচৰিয়ে হয় আৰু ইয়াতে আপোনালোকে আহিব পাৰে। ইয়াতেও আপোনালোকে কেম্পিং কৰিব পাৰে, নাইট ষ্টে কৰিব পাৰে আৰু আপোনাৰ ট্ৰেকিং কৰিব পাৰে। চ' ইয়াতেও আহিব পাৰে, ওচৰা ওচৰি হয়। এয়া দেখিব পাৰিছে দৰং টুৰিষ্ট স্পট অফিচিয়েল কাউণ্টাৰ। তো এয়া বেনাৰখনত দেখিব পাৰিছে কি কি কৰিব পাৰে আৰু এতিয়া লাগিছে ভোক। চ' আগলৈ ভাল এডোখৰ জেগা পালে আমি তাত বনাই মেলি খাম। আৰু যোৱাকালি আমি মাৰ্কেটিং কৰি থৈছোঁ, চ' একো টেনশ্যন নাই। চ' এতিয়া গৈ থাকোঁ। ফাইনেলি গাইজ আমি জেগা এডোখৰ পাই গ'লোঁ। ইয়াতে আমি ৰান্ধি খাম এতিয়া। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া গাইজ দেখিব পাৰিছে কাৰখনৰ ডিকিৰ পৰা ৰন্ধাৰ কাৰণে সা সঁজুলিবোৰ উলিয়াই আছোঁ। এইফালে বন্ধুসকল দেখিব পাৰিছে আমি ৰেষ্টুৰেণ্টত খোৱা নাই, কাৰণ নিজে বনাই খোৱাটো বহুতে ভাল। আৰু বৰষুণ পৰি থকাৰ কাৰণে আমি এই জেগাডোখৰ খালী পালোঁ। চ' আজি ছানডে দোকান বন্ধ আছে। ডালমিয়া চিমেণ্টৰ মানে ইয়াতে আমি বনাম তাৰপিছত খাম, ঠিক আছে। চ' নিজে বনাই খোৱাৰ মজাই বেলেগ। এয়া দেখিব পাৰিছে পিছফালে হিতুলদা আৰু ইফালে ভিন্দৌ। এইটোত আমি খানা বনাম আৰু এইটো হ'ল চিলিণ্ডাৰ। এয়া আমাৰ কুকাৰ ৰেডি, চুলাত বহাই দিলোঁ। ৰ'ব চুলাটো এবাৰ দেখাই দিছোঁ। এয়া এয়া গাড়ীখনৰ চকাবিলাক চাওকচোন, কিমান ডাঙৰ ডাঙৰ চকা লগাইছে। এয়া ৰাস্তাৰ ওচৰতে এইখন ডালমিয়া চিমেণ্টৰ দোকান এখন পাইছিলোঁ। চ' আজি ঠাণ্ডাৰ কাৰণে বন্ধ থাকে। চ' ইয়াতে আমি এতিয়া আমাৰ খানা হ'ব। সেইফালে চুলাৰ ওপৰত বহাই দিছে কুকাৰ। চ' এইফালে হিতুলদা আৰু ভিন্দৌ বনাই আছে, ইয়াতে খাম। গাইজ নিজে বনাই খোৱাটো খুবেই মজা। ৰেষ্টুৰেণ্টৰ সেইটো সোৱাদ নাপায় বাৰু, সেইকাৰণে নিজে বনাই খাম, ঠিক আছে। আৰু ইফালে দি গাড়ী গৈ আছে। তো গাইজ আপোনালোকে এটা কথা মন কৰিছেনে, মেঘালয়ৰ মেক্সিমাম গাড়ীবিলাকত চকাবিলাক ওলাই অহা। মোৰ কিন্তু বিৰাটেই ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে কমেণ্টত জনাব দেই। আমি ডাউকিৰ পৰা আহিলোঁ, তাতে চাহ খাই ওলাইছোঁ। এতিয়া আমি ইয়াতে বনাই খাম, ঠিক আছে। আজি আমাৰ খানাত আইটেম হ'ব খিচিৰি আৰু কণী। এয়া গাইজ আমাৰ ডাষ্টবিন চাওক। আমি এতিয়া যিখিনি খাওঁ ইয়াতে অলাগতীয়াল বস্তুবিলাক ইয়াতে লৈ যাম। তো গাইজ ৰন্ধা বঢ়াত যিখিনি লেতেৰা হয় এই ডাষ্টবিনটোত ভৰাই ল'ম। তো গাইজ এনেকুৱা সুন্দৰ ঠাই চাই খোৱাৰ মজাই বেলেগ। চ' এয়াই হ'ল মেঘালয়। বন্ধুসকল ভিউ চাওক, পিছফালৰ ভিউ চাওক, কি মজা, একদম ধুনীয়া পৰিৱেশ। দেখিব পাৰিছে আপোনালোকে পিছফালৰ ভিউটো কি সুন্দৰ। এয়া মেঘালয়ৰ দৃশ্য। তো গাইজ দেখিব পাৰিছে কি সুন্দৰ পৰিৱেশ।
এয়াই হ'ল মেঘালয় চবফালে গ্ৰীণ 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 দেখিব পাৰিছেনে তো গাইজ নৰ্থ ইষ্টত চাবলগীয়া ঠাই বহুতেই আছে চ' আপোনালোকে ভিজিট কৰক এই ব্যস্ততাৰ মাজতো অলপমান সময় উলিয়াই তো গাইজ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো ফিফি হলছৰ নতুন এটা ধামাকা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে টাটা বাই বাই